নমস্কাৰ মোৰ নাম শ্ৰী লীলাকান্ত শইকীয়া মই সাসনি বালিপাৰ গাঁৱত মোৰ ঘৰ আৰু মোৰ এই প্ৰতিষ্ঠানটো আছে মই মীন পালনৰ লগত জড়িত এই মীন পালনৰ লগত মই 2000 চনৰ পৰা মই জড়িত হৈ আছো মীন পালন সম্পৰ্কে মোৰ একদম সাম্যক জ্ঞানো নাছিলে এটা সময়ত কিন্তু যেতিয়া দেখিলো এটো এটা খুব ভাল হেৰি তাৰপিছত লগতে মই হাঁহ পালন কৰিলো মীন পালনৰ লগতে তাৰপিছতে মই ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলো ফিচাৰী ডিপাৰ্টমেণ্টে মোক সহায় কৰিলে আৰু তেখেতসকলে মোক তেনেকৈ ধৰণৰ বহুত বিভিন্ন ধৰণৰ জেগাত মোক প্ৰশিক্ষণ দিলেগে কেনেকৈ মীন পালন কৰিব লাগে কি কৰিব লাগে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰালে কেনেকৈ ধৰণকে মই মীন পালন কৰিব লাগে কিমান মাছ মেলিব লাগে 1 বিঘা পুখুৰীত আৰু কেনেকুৱা ধৰণৰ কি প্ৰজাতি মাছ মেলিব লাগে আৰু মাছৰ খাদ্য কেনেকুৱা তেনেকুৱা ধৰণৰ সেইবিলাক কথাটো গৈ তাত শিকিলো 2004 চনত মোলে এটা সুযোগ আহিলে সেই সুযোগটো হ'ল গভৰ্ণমেণ্টে মানে হেতু মোক দিলে যে 2004 চনত বোলে এনেকুৱা ধৰণৰ এটা হেচাৰী মাছৰ পোনা উৎপাদন কেন্দ্ৰ এটা গভৰ্ণমেণ্টৰ পৰা আহিছে NFDB বুলি কয় নেশ্যনেল ফিচাৰী ডেভেলপমেণ্ট বৰ্ডৰ আণ্ডাৰত মানে 1 লাখ টকাৰ ভিতৰত এটা পুখুৰী একদম সুন্দৰকৈ কৰিব পাৰে এইটো হৈছে এটা মোৰ ব্ৰিডিং ইউনিট এইটো চাইনিজ ইকো হেচাৰী বুলি কয় আৰু ইয়াতে আপোনাৰ মাছৰ ইণ্ডিছ ব্ৰিডিং বুলি কওঁ আমি যিটো মাছক মানে মেল ফিমেল মানে সিলেক্ট কৰি পেলাই আমি ইয়াতে মাছক হৰমোন ইনজেকশ্যন দি ইয়াতে মাছৰ পোনা প্ৰডাকশ্যন কৰোঁ প্ৰথম ডাঙৰ যিটো আছে এইটো মোৰ লেফ্ট সাইডে এইটো হৈছে ব্ৰিডিং পুল এইটো হৈছে এগ হাৰ্ডেনিং পুল আৰু হিফালে এটা মোৰ আছে এইটো হৈছে হেচিং পুল আৰু এফালে আপোনালোকে দেখিছে ইয়াতে মোৰ 6-7টা আপোনাৰ ব্ৰিডিং ইউনিট আছে এইকেইটা হৈছে আপোনাৰ আমাৰ স্থলুৱাভাৱে যিবিলাক মাছ আজিকালি আমাৰ ইয়াতে ধৰক আপোনাৰ যিবিলাক মাছ হেৰাই গৈছে 1 নম্বৰ কথা হ'ল পাভ মাছটো লোকেল কাৱৈ শিঙি মাগুৰ এই মাছৰ কাৰণে এতিয়া ৰিসেন্টলি মোক এইটো NFDB বুলি কয় মানে নেশ্যনেল ফিচাৰী ডেভেলপমেণ্ট বৰ্ডৰ পৰা এই মানে ব্ৰিডিং ইউনিটটো মোক দিছিলে এই বছৰৰ পৰা মই তাক মানে কাৰ্যক্ষম কৰিলোঁ মাছৰ মানে পাভ আৰু কাৱৈ ব্ৰিডিংটো মানে ষ্টাৰ্ট কৰিলোঁ আজি এটা খুব মোৰ এটা ভাল লগা সময় মানে এতিয়া অতিবাহিত কৰিছোঁ মই মোৰ লগতে আৰু মই 10জন মানুহক মোৰ লগত লৈ পেলাই একেলগে খোজ মিলাই যাব পাৰিছে এতিয়া আজি ধৰক মোৰ লগত 10টা পৰিয়াল মোৰ লগত জড়িত হৈ আছে তেখেতসকলক মই এতিয়া বিভিন্ন ধৰণত মানে ইয়াতে একেলগে আমি কাম কৰি পেলাই মানে গোটেই তেখেতসকলেও স্বাৱলম্বিতা অৱলম্বন হেৰি কৰিছে আৰু নিজৰ পৰিয়ালটো পোহপাল দিবলৈ সক্ষম হৈছে নমস্কাৰ মোৰ নাম টুটু শইকীয়া মই এই অডিট মানে লীলাকান্ত শইকীয়াৰ লগতে থাকি আজি 20 বছৰ কাম কৰি আছোঁ কাম কৰি মই তেওঁৰ লগতে থাকি মই আজি প্ৰায় মোৰ 3.5 বিঘামান মোৰ নিজৰ পুখুৰী আছে তেনেকৈ তেওঁৰ লগতে কৰি মেলি আজি বহুতখিনি উপকৃত হৈছোঁ কিন্তু মাছ খেতিৰ লগত আপোনালোকে হাঁহ পালন কৰিব পাৰে মাছ খেতিৰ লগত আপুনি গাহৰি পালন কৰিব পাৰে মাছৰ লগত আপুনি ছাগলীও পালন কৰিব পাৰে এইটো বিভিন্ন হেৰি আছে তো হৰ্টিকালচাৰটো ইয়াত আছে বিভিন্ন ধৰণৰ আপুনি ইয়াতে আজিকালি মানে নেমু লগাব পাৰে তামোল লগাব পাৰে মানে চাপৰ জাতীয় যিবিলাক গছ হয় তেনেকুৱা ধৰণকে কৰিব পাৰে আৰু সেইটো এটা এক্সট্ৰা সোৰ্স অফ ইনকাম আহি যায় এইটো বিশেষকৈ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ মই জ্ঞাপন কৰিছোঁ আৰু লগতে ধৰক আমাৰ স্থানীয় সাংসদ সৰ্বানন্দ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী অসম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আঁচনিখিনি যে আমাৰ কাৰণে মুকলি কৰি দিছে আৰু এই আঁচনিখিনি সুবিধা আমাৰ যুৱচামে ল'ব লাগে